নমস্কাৰ, আপোনালোকক ৰুমি এণ্ড নমিতাছ কিটচেনলৈ স্বাগতম জনাইছোঁ। এতিয়া কেৰাহীত নমিতা তেল দি দিছোঁ। আমি মাছখিনি ভাজি ল'ম। এতিয়া আমি হালধি আৰু নিমখ দি দিছোঁ। মাছে এবাৰ ওলটাই দি দিছোঁ। মাছখিনি ভাজা হৈ গ'ল। এতিয়া আমি এটা বাচনত উলিয়াই ৰাখিম। এতিয়া আমি কেৰাহীত তেজপাত, জলকীয়া, পিঁয়াজ গোটেইখিনি দি দিছোঁ। তাৰপিছত স্কোৱাছ আৰু আলু বহাই দি দিছোঁ কেৰাহীত। এতিয়া আমি ভাজি ল'ম। হালধি দি দিছোঁ, নিমখো দি দিছোঁ। নিমখ দি এতিয়া গোটেইখিনি আমি অলপ ভালকৈ ভাজি লওঁ। এতিয়া অলপ টাইমৰ কাৰণে ঢাকনি দি দিছোঁ। ঢাকনি গুচাই চালোঁ ভজা হৈছে নে নাই। অকণমান ঢাকি দি দিছোঁ। এতিয়া বিলাহীখিনিও দি দিলোঁ। আদা নহৰু অলপ বটি দি দিছোঁ। আকৌ অকণমান সময়ৰ কাৰণে ঢাকি দিম। এতিয়া জিৰা গুড়া দি দিছোঁ। ধনিয়াৰ গুড়া অলপ দি দিলোঁ। জলকীয়াৰ গুড়িও অলপ দি দিছোঁ। আমাৰ আঞ্জাখন ভাজা হৈ গ'ল, পানী দি দিছোঁ। মাছখিনি দি দিলোঁ। আমাৰ আঞ্জাখন হৈ গ'ল। এতিয়া আমি পৰিৱেশন কৰিম। দেখিছেনে আমাৰ আঞ্জাখন দেখিবলৈ কি ধুনীয়া হৈছে আৰু সোৱাদ হৈছে। ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।